ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট যে ভিডিঅ'টোৰ কিছু সংখ্যক পাৰ্ট চাই বেয়া কমেণ্ট নকৰে যেন, আৰু যদি কিবা ভুল হৈছে নিজৰ ভাইটি বুলি মাফ কৰি দিব। জানি বুঝি যে উঠা এখানে বেয়া খং উঠলে ভয় লাগিব ভাই। যেতিয়াৰ পৰা মই জানা হৈছো তেতিয়াৰ পৰা মই বেছি লোৱা মোৰ মনতে নাই আই। ও ভাই বুঝি কি সেন্দুর কি রাগর দিলুন টাকা চান লই টাকাতে ভাই বুঝু কি সেন্দুর ও বুড়া কি হে ও টাকা চান লই থিয়া হইছিলুন কিয়া টাকা লোৱা কথা হৈছে আজি কেইটামানৰ মুৰা আৰা গোটা ভাঙিব লাগিব সেইকাৰণে ৰখিছোতে। ও বুড়া কার মুরা আরা ভাঙে কি জবাবছুন তন্দুটো কি লাগে তন্দুটো ক'ব লাগে তন্দুটো চুলাটোকে চাপত কৰা। সেই কি দান্দৰ মানুহ মাৰিছে এই কি কথা ভালকে নকৱা কিয়া। শুন ভাই মই কৈছো আমাৰ গাঁৱত বোলে ভেকচিন দিবা ডক্টৰ হ'ব বোলে, তাৰে লগতে বোলে আগে কৰোণা টেষ্ট কৰিব। কেইদিনমান আগতে মিয়াৰ ভাই ৰোগীক মাৰি পেলাক, আমাক যি নামাৰিব তাৰে কি মান আছে ক। দুটা তো টেনশনে নলবি তান্দে আর আগতে হাত ভৰি ভাঙি গোটাই পঠাই দিম। আৰু যি মাৰিবি কিবা নাম বদলাই দিবি কৈ দিছো। কি হৈছে ভাই তই তাক মাৰবি যোনি আমাৰ কাৰণে ইমান ডাঙৰ কৰোণা মহামাৰী এটা লৈ যুঁজি আছে, সেই ডক্টৰক মাৰিম কৈছে তই সেই তহঁতে কি বুক পাইছা তহঁতে ইয়াৰ পৰা যাবি না তহঁতকো মাৰিব লাগিব। তই পাহৰি গেলি নেকি? আমি পাহৰি যাওঁ আমাৰ মিয়াৰ ভাই ৰোগীক মাৰছি। শুন ভাই এটা কথা কৈ দিছো, সেই ঘুটটোক যিমান সহজ পাইছা দেখাত সিমান সহজ নহয় কিন্তু যদি এনেকুৱা কিবা কৰাৰ গম পাওঁ তেতিয়াহ'লে গম পাবি কিন্তু। এই কাক দম দিছে যাৰ পাই যা গম পোৱা যাব যা কুনি কাক কি কৰে। বেটা তহঁতে গম পাইলো আজি ভেকচিন ল'ব যা আছো নহলি তহঁতে গম পাইলো আৰু ভেকচিন লোৱাৰ পিছত যদি এনেকুৱা গম পাওঁ তেতিয়া গম পাবি তহঁতৰ অৱস্থা কি হয়। বেটাতে গম পাব ৰখ বেলেগৰ ভাই ভনীৰ লগত যেনেকুৱা হৈছে তাহাঁতৰ ঘৰত যি মানুহৰ লগত যেতিয়া হ'ব তেতিয়া গম পাব ৰন্ধে। সেই তই আমাৰ ভাই ভনীৰ টেনশ্যন ল'ব নালাগে যা, আমাৰ ভাই ভনী ভালকে ৰাখছো বেয়া লোধে বেয়া হৈ ভাই গম পাবি দে ৰাক্ষক ডকাইতৰ কোনোদিনও ভাল বেয়া নাথাকে চবকে স্বীকাৰ কৰে। কিছু সময় পিছত নেক্সট সেই ঘুটুটো কেনা কৰিছে উৰচুলিৰ দৰে চাচো মানুহ মানে কিনকে চাছে বাহিৰৰ লাজ পাই মাৰিবি তই বজু মই নাযাওঁ মোৰ ভয় লাগে বেজি ল'বা মই আজিলৈ বেজি লৈ বনাই মই নলাওঁ কৰোণাৰ ভেকচিনটো টেবলেট বনাই দিব পাৰে যদি দিবা কয় ভাই মই নৰোৱে বেজি ল'বা। এই তোমালোকৰ কি হৈছে আৰু দুজন কিয় আহিছা? নৰব ছাৰ তাৰমানে বেজি ল'বা ভয় কৰে বহুত। বেজি ল'ব ভয় কৰে নে কৰোণা ভেকচিন ল'ব নোখোজে? হয় ছাৰ ই ভেকচিন ল'ব খোজে ছাৰ, মোকো ছাৰ মাতি আনিছে আৰু গোটেই গাঁৱৰ মানুহক ই বুজাই আছে ভেকচিন ল'ব লাগে, কিন্তু ছাৰ ই সৰুৰ পৰাই বেজি লৈ পোৱা নাই ছাৰ সেইকাৰণে ভয় কৰে ছাৰ। হয় নেকি? সেই টেনশ্যন কিয় লৈছা? এই বাবা শুনাচোন এইফালে আহা তুমি। নাযায় বজু ছাৰ কওক কি? তুমি যদি জানাই কৰোণা কিমান ডাঙৰ এটা মহামাৰী, এই মহামাৰীটো যদি বেজি নোলোৱা কেনেকুৱা হ'ব কোৱাচোন। আৰু এই ভেকচিনটো ল'লে অলপ জ্বৰ উঠিব পাৰে, এই নাৰ্ছটোৱে এটা তোমাক টেবলেট দিব, টেবলেটটো খাই দিবা তোমাৰ ভাল হৈ যাব, গম পাইছানে? সেই ধৰ ইহঁতক মাৰ কৰোণাৰ টাইমত সহায় কৰিব পাৰিছিলো সেইটোৱে ভুলিছে আমাৰ। এতিয়া কোৱা ইমান যি ভয় কৰি আছিলা ভেকচিন ল'ব কিবা হ'ল নেকি কোৱা? হে ছাৰ সঁচা কওঁ যদি মই ভেকচিন ল'বলৈ গমেই নাপালো কেতিয়া আপুনি বেজিটো দিলাক মই গমেই নাপালো। তেতিয়াহ'লে মই বাহিৰত কি কৈছিলো বোলে বেজি দিলে আকৌ গমেই নাপায় কেৱল তই চাই নাথাকিবি। তাকেতো দে এই ছাৰহঁতকো মানিব লাগিব। ছাৰে সুধিছে ভাত খালা না খোৱা নাই কিহেদি খালা মই ক'বা নাপালে মুখেদি বেজি দিয়া হৈয়ে গ'ল বোলে। তে এতিয়া যোৱা আৰু তোমালোকৰ মা দেউতা ওচৰ চুবুৰীয়া সকলোকে ভেকচিন ল'বলৈ ক'বা আৰু বুজাবা বোলে বেজি ল'লে একো নহয় গমেই নাপায়, কিন্তু এই বেজিটো লোৱাৰ ফলত যে কিমান সহায় হয় কিমান ভাল হয় বুজাই দিবা, গম পাইছেনে? হ'ব দিয়ক ছাৰ মই বেজি ল'ব ভয় কৰা চলিলে যদি আকৌ গমেই নাপালো বাকী গেলে কি গম পাব কম দিয়ক যিমান পাৰে সিমানে বুজি দিম। ছাৰ গেলা দিয়ক। যোৱা কেতিয়াবা দেখা পালে মাত দিবা ভাল লাগিব। হ'ব দিয়ক ছাৰ কিয় নামাতিবে যাওঁ দিয়ক এতিয়া। এই পৃথিৱীত এতিয়াও সকলো মানুহ বেয়া হৈ যোৱা নাই, কিছুমান মানুহ এতিয়াও ভাল আছে, যেনেকুৱা এই দুজন ল'ৰা কথা পাতি বহুতেই ভাল লাগিল। নেক্সট পেচেণ্ট। দুদিনমান পিছত
যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ থাকে, যদি মুক্ত আকাশৰ ৰদেও নাহাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। হে হুতু, তোর গান গাইছে ফার্স্ট টাইম ভাই, এতে লাগছি জানা না, এতে লাগছি পুরা। দে ভাই ফালতু নকরিবি, আজি মনটো বয়া হৈছে গম পাইছে না। এ ভাই প্রত্যেকটা কথা ফালতু নকরুৱে, সিদিনা যে আমি বুঝে থৈছিলো দাদক, তাতে যে ডক্টর তাক মারণ করছিল, তাহলে ভাই সঁচা আছে ডক্টরে তাক মারি দিচ্ছে, যোনে আমার কাৰণে ইমান কষ্ট কৰিছে তাহাঁতকে মাৰি দিচ্ছে ভাই। ওই ভাই মোৰো সেই ভাবিয়ে দুখ লাগিছে। এর পুয়া লাগার কি হলে দাঁড় দূরে কি হল আর কি হাজালা মনে ধরে দাঁড়ছে কি হল তোরা এটা পুয়া লাগা তারা মোক হয় ওরা দা ইদিন আমার ভুল গেছিল দা মোক হয় ওরা দা। এ ভাই তোর কি যে কইছো গে কইলে গম পাম। দাদা তাৰমানে আমার ভাইটিটো বহুত জ্বৰ ছিল দা, তাৰপিছত ডক্টৰক ফোন কৰিছিলো, ডক্টৰে নাহে বোলে, আমাৰ তাত বোলে নাই ডক্টৰে, তাৰপিছত এতিয়া মাতবোৰ নোহোৱা গৈছে, আপোনালোকে কিবা এটা কৰক দা। দে ভাই তুই এটা নিজে ভাবিছা, সিনাটো ডক্টৰটো মাৰি খেদলি, আজি ডক্টৰটো নৰকানে তই ইমান তলপি আছা, ডক্টৰ কি বস্তু আজি বুজি পাইছা না তই কচোন। হে দা ভুল হৈছিলে দা, সেইগিলা বাদ দিয়ক দা, কিবা এটা কৰক হে দাদা, ভুল হৈছে দিয়ক। সেই বুজু তুই কি বুকিছা, এইখিনিতে মোক এতিয়া তাক সহায় কৰিব লাগে, আগৰ কথা বাদ দি গম পাইছি না, তাক এতিয়া সহায় কৰিব লাগে। এ ভাই বলাচোন তোমাৰ ঘৰলৈ যাওঁ। সেই বুজু জ্বৰ আগতে ছাৰলৈ এটা ফোন নাম্বাৰ দিয়া, এই ডক্টৰ ছাৰে আহিবাৰে দে। অ তো ঠিকেই হৈছে ৰহ, সেই ফোনটো লাগছি ৰহ। হেল্ল' ছাৰ। গুড্ডু কোৱা। হেল্ল' ছাৰ, আমাৰ ওচৰৰ গাঁওখনৰ এটা ইমাৰ্জেঞ্চি পেচেণ্ট আছিলে ছাৰ, প্লিজ ছাৰ আপুনি জল্দি আহক না ছাৰ। খুটু তুমি বেয়া নাপাবা, মই সেইখন গাঁৱত যাব নোৱাৰিম, কাৰণ আমাৰ তিনিটা ডক্টৰ ভাগ সেইখন গাঁৱত বহুত বেয়াকৈ মাৰি পঠিয়াই দিছে, মই যাব নোৱাৰিম দিয়া খুটু। ছাৰ আপুনি মোক বিশ্বাস কৰক ছাৰ, আপোনাৰ একো নহয় ছাৰ, আপোনাৰ ৰিক্স মই লৈছোঁ ছাৰ, যদি আপোনাৰ কিবা হয় ছাৰ মই দায়ী ছাৰ। দিয়া হ'ব দিয়া খুটু, তুমি ইমান কৈছা যাতে মই যা আছোঁ, মই সেইখন গাঁৱৰ ওচৰৰ গাঁওখনতে আছোঁ, মই 2 মিনিটত যাই পাম দিয়া। থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ, আপোনাৰ এইখিনি উপকাৰ মই কেতিয়াও নাপাৰোঁ ছাৰ। এই বল ভাই জল্দি বল ভাই। ও ভাই জল্দি পুরা চেতে হইছে আই। হলতে কি হল ভাইটির কি হল, ভালো ছিল হওয়া নাই, ডক্টর আইছে রক ভালো বলে হইছে, কি বা হয় না জানো আৰু। তে ঘোরা টেনশন নলবে আপনি, ভাল হইছে বড্ডু। কি গুড্ডু আইছ? ও স্যার আইছিল স্যার, ল'ৰাজন ভাল হলনে হোৱা নাই স্যার? ও যা মোৰ ল'ৰাটো বাচিব নে ছাৰ? তে তোমালোকে এনেই টেনশ্যন লৈছিলা, একো হোৱা নাই, জাষ্ট মাথাত জ্বৰ উঠি গৈছিল, কিন্তু সময়মতে যদি ঔষধখিনি দিয়া নগ'ল হয় তেতিয়াহ'লে বেয়াই আছিল। একো নাই, এতিয়া 1 ঘণ্টামান ৰেষ্ট ল'লে ভাল পাই যাব, পূৰা ফিট হৈ যাব। ছাৰ ধন্যবাদ ছাৰ, আপোনাৰ এইখিনি উপকাৰ মই কেতিয়াও নাপাৰোঁ ছাৰ। ছাৰ মাফ কৰি দিব ছাৰ, এইদিনা ভুল হৈ গৈছিল ছাৰ, বহুত ডাঙৰ ভুল হৈ গৈছিল ছাৰ। মই তোমাৰ কাৰণে হোৱা নাই, মই খুটু কোৱাৰ কাৰণে আহিছিলোঁ, এই খুটুক ধন্যবাদ দিয়া, যোনে তোমাৰ ল'ৰাজনক বচাইছে। খুটু ধন্যবাদ দে, তই যদি নাহা পাপা মোৰ আজি চলিটোৰ কি অৱস্থা হ'ল মই নিজে নাজানো। ধন্যবাদ মোক নাই ঘূৰা, সেইজন ব্যক্তিয়ে কওক, যিজন ব্যক্তিয়ে আল্লাহ বা ভগৱান হৈ আহি আপোনাৰ ল'ৰাক বচাইছে। আল্লাহ বা ভগৱানে বচাব পাৰে, মাৰিব পাৰে, ঠিক তেনেদৰে এই ডক্টৰসকলেও এজন মৃত্যুৰ মুখত পৰি থকা মানুহ এজনক বচাই লৈ আহিব পাৰে। তেতিয়াহ'লে ভগৱান আৰু এই ডক্টৰ মনোজৰ পাৰ্থক্য কেনেকৈ কওকচোন আপুনি। খুৰা এটা গম পাই না, আমাৰ এই অসমৰ প্ৰব্লেম কি? প্ৰব্লেম হ'ল সি কি হিন্দু, সি কি মুছলমান। আৰে আমি অসমীয়া হৈ অসমত আছোঁ, অসমীয়া হৈ থাকোঁ না, অসমত যদি অসমীয়াগিৰি দেখা আৰু আমাৰ লগত কোনে বাৰ্তা পাব কওকচোন। বিশ্বাস কৰক, কৰোণাৰ দৰে ইমান ডাঙৰ মহামাৰীতো হাৰ মানি যাব লাগিব, কিন্তু যদি আমি এই বাংলাদেশীসকলক চাৰ্জ দিওঁ, গেদাসকলক, তেতিয়াহ'লে সেই গেদাসকলে এদিন যে আমাৰ গলত দা নলগাব তাৰ কোনো মান নাই। আৰু আপুনি সিদিনা কি হৈছিল যে আমাৰ ছোৱালী ভালে আছে, কিন্তু সিদিনা যে 8 বছৰীয়া এজনী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰিলে, সেই সৰু কণমানি এজনী কি দোষ আছিল আপুনি কওক। দুই দিনা খঙত থকাৰ কাৰণে গমে বোলে কি কৰোঁ তহঁতক, বেয়া নাপাবি দে, মই এতিয়া বুজি পাইছোঁ দে, অসমৰ সদায় অসমীয়া হৈ থাকিব লাগে। আৰু এটা কথা শুনিলে খুৰা, ডকাইত ধৰ্ষণকাৰী ইহঁতৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, ইহঁতৰ কেৱল এটাই জাতি, ইহঁতে ধৰ্ষণকাৰী, ইহঁতে ডকাইত, ইহঁতে কেৱল বেয়া, তাহাঁতৰ এটাই চিন।
আৰু আপোনালোকক কৈছোঁ বেলেগৰ কথা ইয়ে কৰোণাৰ ভেকচিনটো নলগাকৈ নাথাকিব। এই কৰোণাৰ ভেকচিনটো ল'লে আপুনি কৰোণাৰ দৰে ইমান ডাঙৰ মহামাৰী এটাৰ পৰা আপুনি বাচিব পাৰিব। তেতিয়াহ'লে আপুনি ভেকচিনটো ল'ব কিয় ভয় কৰে কওকচোন আপোনালোকে।